আজি এখন বাঁহৰ নাও বুট প্ৰস্তুত কৰিছে। এইটো প্ৰস্তুত কৰিছে ইয়াৰ টিপুমীয়া গাঁও এজন সকলো ইয়াৰ বাঁহৰ বেতৰ লগত জড়িত এই উজনি অসমত এজন নাম জ্বলাৰ ব্যক্তি। সেইজনৰ পদক্ষেপতে আজি বাঁহে এখন নাও বনাইছে। এইখন নাও বনাইছে ৰঞ্জনা গগৈ ডাঙৰীয়ানী বাসগৃহত। আৰু এইখনেই তেখেতৰ ইয়াৰ পুখুৰী আছে। চাওক কিমান ডাঙৰ এয়া পাৰ্ক, খুব সুন্দৰ এখন দোকান আছে। ইয়াত আপোনালোকে আহিব, উপভোগ কৰিব আৰু এই নাৱত উঠিবৰ কাৰণে আপোনালোকেও উপভোগ কৰিবৰ কাৰণে প্ৰস্তুত কৰিছে। আমাৰ এই যিজন, আমি কি বুলি ক'ম, এজন শিল্পী বুলিয়ে ক'ব লাগিব। এয়া নমস্কাৰ, এইখন বনাইছোঁ, কেনেকুৱা লাগিছে চাব আৰু দেই। একদম নামটো মোৰ নাম বাণী গগৈ, ঘৰ এই কাষতে টিপমীয়া গাঁও। আগত কি বনাইছে? আগতো ঢেৰ দিল্লী উত্তৰাখণ্ডৰ পৰা একদম শদিয়াৰ পৰা ধুবুৰীলৈকে কি আপুনি জানিব পাৰিছে? আপুনি বাঁহৰ কিছুমান বহা চোফাৰ আৰু বেড কিবা কিবি চব এইটো যে আৰু বিহু মেলাবিলাকত গেটবিলাক আৰু বনাইছে, ডেক'ৰেশ্যনবিলাক চব বনোৱা হৈছে ন। খুব সাপে খেতিটো প্ৰায় গৈয়ে থাকোঁ মই, হয় নেকি? প্ৰতি বছৰে মোক নিমন্ত্ৰণ থাকে। এইখন বনাওঁতে কিমান দিন লাগিলে? 4 দিন লাগিলে। নতুনটো এইটো নতুন ইউটিউবত চাই পিনে বনোৱা। এইখনৰ পৰা কিমানে ধৰণে ইয়াৰ পৰা আনন্দ উপভোগ কৰিব ইয়াত শিশুসকলে হওক বা ডাঙৰবিলাকে হ'লেও বা শিশুৰ কাৰণে অলপ ভয় এটা আছে, কিন্তু শিশুৱে আকৌ যদি কি বুলি কয় পুখুৰীত জঁপিয়াই দিয়ে, সেইটো সিমান ৰিস্ক ল'ব নোৱাৰি। ডাঙৰ এনে 4জন ধৰিব বুলি আশা কৰিছোঁ। খুব সুন্দৰ। ইয়াৰ স্বত্বাধিকাৰ আছে, আমাৰ স্বত্বাধিকাৰ ইয়াৰ সম্পূৰ্ণ তেখেতৰ প্ৰচেষ্টাতে এই অনুষ্ঠানটো হৈ আছে। হ'ব, থেংক ইউ। আপোনাৰ নামটো কওক। মোৰ নাম কয়তি। এইজন তেখেতে এইবিলাক প্ৰয়াস কৰিছে। এজন তেওঁ কৰ্মচাৰী আছিলে, বাগানৰ ৱেলফেয়াৰ অফিচাৰ আছিলে। সি নিজস্বভাৱে এই এটা খোৱাৰ ব্যৱস্থা কৰিছে। এইটো পুখুৰী চাওক, খুব সুন্দৰ এটা ডাঙৰ পুখুৰী। এইটো পুখুৰীটো প্ৰায় এবিঘা ওপৰ হ'ব। চাওক, খুব সুন্দৰ ডাঙৰ ডাঙৰ মাছ আছে কৈছে। ইয়াত 5 কেজিৰ পৰা 10-15 কেজিলৈকে আছে বুলি কৈছে ইয়াত মাছ। ইয়াত খুব সুন্দৰকৈ আপোনালোকে ইয়াত চাহৰ জুতি ল'ব পাৰিব, ভাতৰ জুতি ল'ব পাৰিব। ইয়াত খুব এটা সুন্দৰ পৰিৱেশত আপোনালোকে ইয়াত কেতিয়াবা উপভোগ কৰিবলৈ আহিব। ৰাজগড় টিপুমীয়া যিটো ৰোড, সেই ৰাস্তাটোতে এই দোকানখন আছে। দোকানত লংডিং ইয়াত আহিব। এইগৰাকী আমাৰ ৰঞ্জনা গগৈ, এইগৰাকী তেখেতে ONGC কৰ্মচাৰী আছিলে। কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰি বৰ্তমান নিজস্বভাৱে এই কাম কৰিবলৈ আগবাঢ়িছে আৰু বিশেষকৈ জনসাধাৰণক কৰ্মসংস্কৃতি দেখাবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে। চাওক, এইফালে চাওক, তেখেতসকলে ইয়াৰ লগত সহযোগ কৰিছে। খুব সুন্দৰ। ইয়াত তেখেতসকল আকৌ ইয়াত অকল পাৰিয়ে নহয়, খেতি কৰিবৰ কাৰণে ইয়াত কঠীয়াও পাৰি থৈছে। খুব সুন্দৰ। এয়া চাওক, এয়া হোটেল, ধুনীয়া এখন চাহৰ ভাতৰ জুতি ল'বৰ কাৰণে আপোনালোক আহিব কেতিয়াবা, ইয়াত উপভোগ কৰিব আনন্দ। এয়া চব বাঁহৰে স্মৃতিবিলাক বনাইছে। আমাৰ পাৰ্বী এই কি খাই আছে? কেনেকুৱা লাগিছে? নামটো কি তোমাৰ? চাই আছে। আপোনালোক আহিব, ইয়াত খাবহি। সকলোলৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আহিব, উপভোগ কৰিব।